হাই নমস্কাৰ সকলোকে আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। জুনৰ 20 তাৰিখৰ ভিডিঅ' হয় এইটো। আমি সকলো মহাভৈৰৱ মন্দিৰলৈ গৈছিলোঁ। তাত গৈ চাকি বাতি জ্বলাই ল'লোঁ। এয়া শৰাই এভাগ আগবঢ়াইছিলোঁ কাৰণ আমাৰ ল'ৰাৰ জন্মদিন আছিল মনৰ। সেয়েহে সেই বিশেষ দিনটো আমি আৰু অকণমান ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যাতে সি সদায় ভালে কুশলে থাকক। চাকি বাতি জ্বলোৱাৰ পাছতহে মই ভিডিঅ' কৰিব সময় পালোঁ। তাৰপিছত ওলাই আহি আমি সকলো ফটো উঠাত লাগি আছোঁ ইফালে, আৰু আমি দুজনী কল খোৱাত লাগি আছোঁ ছাগলীকেইটা মানে কল খাই খাই আমনি লাগিছে, নোখোৱা লাষ্টত গৈ সৰু ছাগলী পোৱালিটোকে তাইক কল খোৱালেগৈ, খুৱাই আছে চাওকচোন। এয়া সকলো কাম মানে চাকি বাতি জ্বলাই শৰাই ভাগ আগবঢ়াই দি আহিলোঁ। আহি জিৰণি কোঠাতে অকণমান ৰখি আছোঁ গোটেইকেইটা। সেই দিনটো বাৰু এটা কথাৰ কাৰণে বহুত ভাল দিন ক'ব গ'লে, বৰষুণ নাছিলে, নহ'লে আমাৰ ল'ৰাৰ বাৰ্থডেত মানে 20 জুনত প্ৰত্যেক বছৰে বানপানী থাকে, সি জন্মটো তেনেকুৱা আছিলে, কিন্তু সেইদিনাখন বাৰু অলপ কম আছিলে। তাৰপিছত তাৰ লগতে আমি জুচ খালোঁ, খাই মেলি ঘৰলৈ আহিলোঁ। আহি বাকী ভিডিঅ' কৰা নহ'লে, সন্ধিয়াকৈ সৰুকৈ অকণ পাৰ্টি ৰাখিলোঁ সৰু ওচৰৰ ল'ৰা ছোৱালীকেইটাক মাতি কৰি। তাৰপিছত সকলো কামত লাগি আছে। এয়া চাহ তাহ খুৱাই মেলি আজৰি কৰিলোঁ গোটেইকেইটাকে। এয়া সৰু ল'ৰা ছোৱালীকে মাতিছোঁ কাৰণ আৰু কিন্তু কি হ'ব, দিনটো ইমান ধুনীয়া গ'ল, সন্ধিয়া সময়কে ইমান বৰষুণ দিলে। খাই বৈ সকলো ঘৰ যোৱা সময়ত অকণমান দিগদাৰ হ'ল আৰু। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ সোনু, হেপী বাৰ্থডে তাৰপাছত আমি সকলোৱে মিলি কেক কাটিলোঁ। পতাৰ পাছত সকলোকে সি অকণ অকণকৈ খুৱাই দিলে। বাকী তেনেকৈ একো ভিডিঅ' কৰা নাই, অকণ ভিডিঅ' কৰিছোঁ কাৰণ কামৰ ব্যস্ততাৰ মাজত দুয়োজনী লাগি আছোঁ কামত। সেয়েহে বাকী সকলোৰে আশীৰ্বাদ ল'লোঁ। তাৰ মাজতে কোনোবাই মৰমতে এয়া সি কিন্তু খাব নিবিচাৰে, এয়া আমাৰ সৰু। তাৰপিছত এই পেহীয়েকেইটাক মৰমত দিলে উপহাৰ, সি দেখি একে ক'বই নোৱাৰে। সকলো খাই বৈ যোৱাৰ পাছত আমি গোটেইকেইটা বহিলোঁ, ঘৰৰ মানুহকেইটা বহি খালোঁ। এয়া তাৰপিছত খুৰীয়েকে দিলে এয়া গিফ্ট, সি ক'বই নোৱাৰা হৈছে আৰু। সৰু পোৱালি তাৰ এয়াই ফূৰ্তি নহয় জানো, জন্মদিন অহাই নাই তাৰ আগৰ পৰাই সি মানুহ মতা ষ্টাৰ্ট কৰিলে। এয়া খুৰীয়েকে মৰমতে দিয়া গিফ্টটো পাই সি ফূৰ্তি ক'বই নোৱাৰে। এয়াই ল'ৰা ছোৱালী আৰু ফূৰ্তি নহয় জানো। কোৱা কিয় থেংক ইউ কৈছা পাপাক? কিয় এনেই ভালকৈ কোৱা। গিফ্ট দিলোঁ। তাৰপিছত এয়া বাইক, সকলোৱে দেখি সি ফূৰ্তিত ক'বই নোৱাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, আৰু শেষলৈকে চোৱাৰ কাৰণে বহুত আপোনালোকক ধন্যবাদ। মোৰ ল'ৰাটোক আশীৰ্বাদ কৰিব সকলোৱে যাতে সি এজন ভাল মানুহ হৈ উঠক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই। বাকী গিফ্টটো চাব নাপাহৰিব দেই, চাই যাওক কি গিফ্ট দেখাব সি।